অযোধ্যাক রক্ষা করা। রক্ষালয় জয় শর্মা রজার পপদ অযোধ্যায় নামিয়েছে ঘোর দুর্ভিক্ষ। পাপ জানু কেবল রজাই কৰিছিল হয়, ৰজাই জানু কৰা নাই? প্ৰজাসকলে ৰজাতেই দুখী কৰিছে। এনেহলে সিহঁত তোমাৰ দৰে মূৰ্খ। ধৰ্ম সত্য ধৰ্ম বৰ কঠোৰ জানন যে, বৰ কঠোৰ। তোমাৰ সত্য ধৰ্মই এই জনজিতৰ কোনো ক্ষতি কৰিব নোৱাৰে। কেনেকৈ কৰিব? আজি যে তুমি পাপৰ হাত এনেহলে স্বীকাৰ কৰিছা? জয় মৰে চৈতানিৰ খেলত আজি তুমি জয়ী। চৈতানি সিংহাসনৰ চক্ৰান্ত কৰি শক্তিৰে হত্যা কৰিছা আৰু দণ্ডৰ শক্তি হৰণ কৰিছা। দুৰ্ভিক্ষৰ সুযোগ লৈ অন্ধহৰা প্ৰজাসকলৰ তাক জগাই তুলি লুণ্ঠন কৰিছা ৰাজপ্ৰসাদ। বেতন নোপোৱা সৈন্যসকলক দুৰ্গত্যাগ কৰি গুচি গৈছে। ৰাজপ্ৰসাদ আজি সিংহাসন ৰক্ষক অন্যৰ ভৱন মহাৰাজে যোগ বাৰদত সহ্য হৈ বিনা চিকিৎসাত কৰিবলৈ ওলাইছে। তোমাৰ আশাটো আজি সল্লোৱা নাই পূৰ্ণ। আৰু কি চোৱা তুমি? দণ্ড আৰু তাৰ পুত্ৰক হত্যা কৰিবলৈ হত্যাৰ অস্ত্ৰ তোমাৰ তৈয়াৰ হৈ আছে। মোক হত্যা কৰিব ক'লে? তোমাৰ অন্যায়ৰ পৰিণামে পৰিণাম বুলি একোৱেই নাই শৰ্মা। পৰিণাম আছে। তুমি আজি পৰিণামৰ পথত কাৰ জোৰেৰে ভগৱানৰ শক্তিক অপেক্ষা কৰি গৈছিলো। মনৰ অসম্ভৱ আশা পূৰ্ণ কৰিবলৈ গৈ মানুহক হত্যা কৰিছিলো। কিন্তু সেইদিনা ভবা নাছিল মই বৰদিন মোৰ শক্তিৰ মাপ ৰাখি সেই সৰ্বশক্তি ঈশ্বৰৰ হাতত। কালি আছিলা সুস্থ হবল, এৰাতিৰ ভিতৰতে তোমাৰ এনেকুৱা হল কি? যেনেকৈ এৰাতিৰ ভিতৰতে মানুহৰ পৰা চৈতান সাজিছিলো, মহাৰাজ খাণ্ডক হত্যা কৰিছিলো, মনে দিছিলো সত্যপথ ধাৰে শক্তিধৰক, ঠিক তেনেকৈ এটি মাথি অনুৰোধ কৰিবলৈ ৰাজপ্ৰসাদ আক্ৰমণৰ সংকল্প আপুনি এৰি দিয়ক। মন্ত্ৰী মহাৰাজ আজি ৰাতি এই দণ্ডৰ তাৰ পুত্ৰক হত্যা কৰি মই ৰাজসিংহাসন অধিকাৰ কৰিম। আপোনাৰ সেই সাপূৰ্ণ নহ'ব পিতা। কি সত্যকক্ষৰ পৰা চোখ মুক্তি দিলে কোনে? ইমান স্পষ্ট মোৰ মন্দিক মুক্তি দিয়ে নিদিলে যে ৰজাৰ জীৱন ৰক্ষা নহয় পিতা। কোনো সত্য নাই ৰজাক ৰক্ষা কৰিবলৈ। পুৰাণ হ'লে নহয়, ময়ো আছো পুৰাণৰ লগত। পৰিয়ালৰ মুখত থিয় হৈ তেনেহ'লে সেনাপতি নহয়। মোৰ ভাগি গৈছে কুমাৰ। পূজাত জীৱনৰ সঞ্চয় নষ্ট কৰিবলৈ সেই আজি মৃত্যুক আহ্বান কৰিছো। সিপাৰৰ যোৱাৰ কিছু পুণ্য
কিন্তু তুমি যে ৰঘুৱে প্ৰশ্ন মই হাত বন্ধু হলেও এতিয়াও বাও হাত আছে স্থিতিৰে এই বাও হাতৰ শক্তিৰে ৰজা ৰক্ষাৰ অস্ত্ৰ ধাৰণ কৰিম তোমাৰ। তেনেহ'লে আহা মোৰ হাতত ধৰা জনমী জন্মভূমিৰ পবিত্ৰ ধূলি স্পৰ্শ কৰি আমি শপত কৰোঁ আমাৰ দুৱাৰ জীৱন থকালৈকে মহাৰাজৰ আমি কেতিয়াও অনিষ্ট হ'বলৈ নিদিম। অৱধান কৰে সিংহ মোৰ বিৰুদ্ধে ধৰণ কৰিলে মৰিবা। আপোনাকো অৱদান কৰিব যাৰ শক্তিৰে বালিষ্ঠ পৰীক্ষণ নাথাকিব মোৰ ভাগি চিগি চুৰমাৰ হৈ যাব। মোৰ আমি সামান্য সেনাপতি আজি তেওঁৰ হেৰুৱা সত্য বিচাৰি পাইছে পিতা সেয়ে কৰিছে আপোনাৰ আদেশ উলংঘন। সিংহ বানাইনৰ বনৰ ভাষা আজি পৰিৱৰ্তন হৈছে সেয়ে আজি শ্ৰাদ্ধ পূজাৰ মন্ত্ৰ পাঠ কৰি হাতত তুলি লৈছো ধৰ্মৰ অঞ্জলি। চৈতানৰ মুখে ত্যাগ কৰি মানুহৰ থিয় হৈছো আপোনাৰ বিৰুদ্ধে মৃত্যুৰ ভয় উঠি ফুলি নাযায়। তোমাৰ সত্যৰ পূজা শেষ নহ'বৰ সিংহ আপোনাৰ স্বাৰ্থ পূজা পূৰ্ণ নহ'ব জলঞ্জিতৰ পূজা বন্ধ কৰিব কোনে? মই ইয়াৰ পৰিণাম তুমি তই জানো মৃত্যু কৰিবলৈ তোৰ ইমানেই ইচ্ছা আপোনাৰ যদি পিতাৰ পুত্ৰ হৈ থকাতকৈ মোৰ মৃত্যুৱে চেৰা পিতা সকলোবোৰ বিদ্ৰোহী ইহঁতৰ বিদ্ৰোহী তালৈ ভোকতে উৰুৱাই হয়তো ধৰা সিংহসকলৰ বাবে নিয়মক বাধা দিয়ে তাক পঞ্চীভুক্ত হলেও ক্ষমা নাই দয়া নাই। শক্তিহীন ভাগ্যৰ কি নিষ্ঠুৰ খেলা যিয়ে দিন দুহাত বঢ়াই অৰ্থদান কৰিছিল এয়া যে অৰ্থৰ অভাৱৰ বিনা চিকিৎসাই কিমান দিন থাকিব কিমান দিন যে শুনা নাই চৰাই চিৰিকটিৰ ৰন্ধন দেখালা সূৰ্যৰ পোহৰ ভগৱানে মোক কষ্ট দিছে প্ৰভু তোক যদি বিচাৰে তোক সহ্য কৰিবলৈ মোক শক্তি দিয়া
কিয় দিছিল মোক পূজাৰ অধিকাৰ আমি দেবতার পূজা ঈশ্বরকে করিলে পূজা এদিনৰ পৰা নিজৰ অলংকাৰবোৰ বিক্ৰী কৰি যোগান ধৰিছে। কিন্তু আজি হাত দিনে মই যে আপোনাৰ মুখত সত্য একোটা দিব পৰা নাই মহাৰাজ 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 কেনেকৈ দৌৰি আহিছে কিয় সৰ্বনাশ হৈছে সৰ্বনাশ হৈছে মহাৰাজ আৰু ৰাজপুত্ৰক হত্যা কৰিবলৈ পিশাচৰ দৰে দৌৰি আহিছে মোৰ পিতা জালাঞ্চি স্বামী এতিয়া আৰু কি হ'ব জালাঞ্চিতৰ হাতত ৰাজমুকুট তুলি দি মই তেওঁৰ চৰণত প্ৰাৰ্থনা কৰি আমাৰ জীৱন ঘূৰাই দিবলৈ ভিক্ষা খোৱা নাযায় মহাৰাজ নহ'লে সৈনিক নাই ওচৰত থিয় হ'বলৈ নাই এজনো সৈনিক আৰু কোনেও নাথাকিলে মই আছো মহাৰাজ আৰু আছে বৰ্ণসিংহ তুমিও আহিছা শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ আহিছো মহাৰাজ বৰ্ণসিংহৰ কথা শুনি মই আৰু জীয়াই থাকিবলৈ ইচ্ছা হৈছে বৰ্ণসিংহ তোমালোকৰ ৰজাৰ প্ৰভুত্ব অহংকাৰত যদি কেতিয়াবা অপৰাধ কৰিছো এই অপৰাধ মাৰ্জনা কৰিবা মৃত্যু হাতৰ পৰা মোক ৰক্ষা কৰা মহাৰাজ বৰ্ণসিংহৰ দেহত প্ৰাণ থাকে মানে শত্ৰুৱে আপোনাৰ মেদান স্পৰ্শ কৰিব নোৱাৰে প্ৰস্তুত মহাৰাজ সুস্থ হৈ আছো আই মহাৰাজ প্ৰণাম প্ৰণাম গ্ৰহণ কৰিব মহাৰাজ যদি জয়ী হ'ব পাৰো উভতি আহি আৰু আশীৰ্বাদ কৰক নহ'লে এয়াই শেষ সেৱা আপুনি কিয় আশ্ৰয় ধৰিব আই আশীৰ্বাদ কৰক মই শত্ৰুৰ মুখত জপিয়াই পৰিব আশীৰ্বাদ কৰিব
এই কাৰণে মই ঘাতক সাজিছো ৰজাক হত্যা কৰি কাঢ়ি নিবলৈ আহিছো অযোধ্যাৰে ৰাজমুক্ত সাৱধান পিতা মহাৰাজৰ জীৱন ৰক্ষা কৰিবলৈ এতিয়াও পুৰাণ জীয়াই আছে অন্য ধৰ্মই অস্বাস্থ্যৰ পূজা বিশ্বৰ পুত্ৰসকল চাই লোৱা পুৰণৰ জন্মৰ পিতাৰ কোনেও যেন কোনোদিনে সেনেকুৱা পিতাৰ পুত্ৰ হৈ পুত্ৰ জন্মক বিফল নকৰা ভিক্ষা তুমি নেপাবা আদন্য প্রতাপ তোর সম্মুখতে তোর পিতাক মই হত্যা কৰিম কি কম মই যে নাবালক নহলে লাঠি মাৰি মোক ভাঙি দিলেহেঁতেন তোর জীবন বন্তিময় লুমুয়াই তোমার পুত্র এবার হাজন্য প্রতাপ অর্থার্থ বুঝান আপনার ছোৱালী বুলি ক্ষমা কৰি দিয়ক দূর হইতে আপনার শত্রু শেষ উঠক আই
অন্তত বিদায় আয় বিদায় Magini olsan, ben egoistik olsaydım. Yapamam bu harbinin saksami. Kim acıttı polisi? Kim acıla tostana hocca koriba lagar? Kim acı kendisi apni hocca buli? Beta! বিসর্জন প্রকৃতির বুকুত সেয়া কাৰ বিসৰ্জনৰ বাদ্য বজে সৃষ্টি কাৰ বাবে তুমি কান্দিছা কোৱা সৃষ্টি কাৰ বাবে তুমি কান্দিছা দ্বন্দ্বৰ বাবে গুৰুদেৱ বৎস সোধা মই গুৰুদেৱ দ্বন্দ্বৰ বাবে সৃষ্টিয়ে কান্দিছে হয় গুৰুদেৱ আপুনি তেওঁক অভিশাপ দিছিল আৰু বিচাৰিছিল আপুনি চিহ্ন তেনেহলে দ্বন্দ্ব নাই আৰু মোৰ অবজৰ আপোনাৰ অভিশাপ ফলিছে গুৰুদেৱ অযোধ্যাৰ ৰাজবংশ আজি নিবংশ দ্বন্দ্ব নাই আৰু অব্জা বিধৱা সেয়া মই কি কৰিছো এইটো আপুনি বিচাৰিছিল গুৰুদেৱ আপোনাৰ অভিশাপত ৰাজবংশ আজি ধ্বংস হৈ গ'ল সেয়ে কান্দিছে সৃষ্টি কান্দিছে 33 কোটি দেৱতাই মই আপোনাৰ পৰা বিদায় ল'ব আহিছোঁ গুৰুদেৱ মোক বিদায় দিয়ক মধুময় গৈছে তুমিও যদি যোৱা মই অকলেই থাকিম এইটো ভৱনত বিদায় গুৰুদেৱ বিদায় যোৱাৰ পূৰ্বে আপোনাক শেষ প্ৰণাম মই জনাই যাওঁ বিদায় মহাশক্তি তোমাৰ অভিশাপ আজি আখৰে আখৰে ফলিছে আই দ্বন্দ্ব মোৰ প্ৰিয় শিষ্য গোস্বামী ভাইবোৰ ই কি দোষা তোৰ সেয়াতো আপোনাৰে ৰচনা পিতা দ্বন্দ্ব কোটাই কিয় অভিশাপ দিব অভিশাপ নহয় দিম আশীৰ্বাদ 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 পিতা অভিশাপত তেওঁৰ মৃত্যু নহল বাবে
বিকাশ জ্বালাচিতে পঠাই দিছে তেওঁৰ শীৰ্ণ হীৰা দিবলৈ কিন্তু জ্বালাচিতা নোৱাৰিলে আপোনাৰ প্ৰতি শিক্ষাত তথ্যৰ আহুতি দিবলৈ ময়ে আনিছো তেওঁৰ চিন্তাশীল तुम्हारा यार पिता नहीं नहीं बाबा तुम्हारा ही पिता मोरी द्वारा कोई नहीं होता हत्या कर राजकुमार कहीं तुम्हारे माता बहू गुरु भूक्रासर जो कोई तुम्हारा पिता हत्या करे मुख दंड दिया जाती व्यक्तिगत घटी गई दोस्तों तुम्हें दंड दिया মাথার জীবনটা মন মন মুখ দণ্ড লবলৈ দিয়া হে বিচাৰক আহা তুমি বাবুকে দণ্ড দিয়া Govinda, Govinda, Govinda.